আজি গোগামুখ যাবলৈ আহিছোঁ। লগতে আছে বন্ধু এজন, দুইটা যাম আৰু এতিয়া মন্দিৰলৈ যাওঁ, বিশেষকৈ হনুমান মন্দিৰৰ পৰা বুলি আহোঁগৈ। সি যাওঁ বুলি কৈছে, বহুত দিন যোৱা নাই। ব'লক গৈ থাকোঁ। বন্ধুসকল, এতিয়া আমি আহি আছোঁ দিহিঙীয়া গাঁৱৰ এটা গাঁৱৰ ৰাস্তাহেদি, আৰু এতিয়া আমি এইপিনে গৈ চাওঁ, গৈ পিনি ক'ত ওলাওঁগৈ দেখা যাব আৰু পিছৰডোখৰ। দেখিছে নিশ্চয় আহি আছোঁ গাঁৱৰফালে, কিন্তু আহিলেও বেলেগ এটা ৰাস্তাত, নতুন এটা ৰাস্তাত যাম বুলি ভাবিলোঁ। শ্বৰ্টকাট কি হয় নাজানো আৰু, কিন্তু ৰাস্তাটো বহুত বোকা। চবটো ইমান ধাননি পথাৰ, মানে পথাৰৰ ৰাস্তা হয়। কোনোদিন অহা নাই এইটো ৰাস্তাত, কি জেগা হয় কি নাম সেইটো কিন্তু নাজানো। মোটামুটিকৈ আজি গৈ চাওঁ বুলি আহিছোঁ আৰু দুইটাই। আপোনালোকে দেখিছে নিশ্চয়, বোকা চাওক দেখিছে বোকা। বৰ্তমান লাহে লাহে খোজকাঢ়ি আহি আছোঁ। কিন্তু ইয়াত এটা মজা লাগিছে দেই, পথাৰ যদিও মানে য'ত খেতি হৈছে ন, ধান ধুনীয়া লাগিছে। কিন্তু ইয়াত ভাল লাগিছে। আৰু বাকীটো কি হয় নাজানো। মোৰ এজন বন্ধু দেখিছোঁ তাত সি গৈ আছে। বন্ধুসকল, এতিয়া আমি আহি পাইছোঁহি এখন বাঁহৰ দলংখনত যাব লাগিব। আৰু আমি ইয়াত এটা সাঁকো আছে বুলিয়ে ভাবিছিলোঁ, যাব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ। কিন্তু ফাইনেলি আহি দেখিলোঁ যে বাঁহৰ দলংখন পালোহি, আৰু বাঁহৰ দলংখনত কোনোমতে যাব লাগিব। আৰু তাকো ইয়াত চলাই যোৱাটোতো সম্ভৱ নহয়, গতিকে মই আগে আহি আছোঁ আৰু মোৰ বন্ধু চিত্ৰ পাছে পাছে বাইকখন ঠেলি পাৰ কৰিলোঁ। এই জেগাডোখৰ কিন্তু ভাল লাগিছে বন্ধু, কেনেকুৱা লাগিছে আপোনালোকৰ? কমেণ্ট কৰকচোন। হেল্ল' ফ্ৰেণ্ড, এতিয়া আমি আহি পালোঁহি এটা প্ৰকাণ্ড ডুবি, আৰু ডুবিটোৰ পানী আছে, মানে ছাইডত দলংখন বনাই আছে যদিও আমি কাষেদিহে যাব লাগিব। মানে পানী আৰু বেছি নাই, আৰু মোটামুটিকৈ এআঁঠু হ'ব, এআঁঠুমান। আৰু আমি লং পেণ্ট কোচাই ল'লোঁ, আৰু তাৰপিছত আমি নদীখন পাৰ হ'লোঁ। দেখিলে ডুবিটো পাৰ হৈ আহিলোঁ। এতিয়া আহি আছোঁ, কি হ'ব সৰুজন তাৰ পৰাই গ'লগৈ, মই ইয়াতে আছোঁ। দৌৰিব লাগিব। চ' বন্ধুসকল, ফাইনেলি আমি আহি পালোঁহি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এতিয়াই যেন মনটো কিবা এটা ভাল লাগিছে। অথনিৰ পৰা ইমান বেয়া ৰাস্তাত আহি থাকিলোঁ, এতিয়া ভাল ৰাস্তা পালোঁহি আৰু ফাইনেলি দেই। হেল্ল' ফ্ৰেণ্ড, এতিয়া আমি আহি পালোঁহি গোগামুখ টাউন। আৰু গোগামুখ টাউনত যিহেতু আজি শনিবাৰ, গতিকে বন্ধ, যিহেতু সাপ্তাহিক লকডাউন চলি আছে, গতিকে বন্ধ হৈ আছে প্ৰায়বোৰ দোকান বন্ধ। আৰু আজি আমি আহিছোঁ কাৰণ সময় নাই। বন্ধুজন আজি আহিছিলে, গতিকে বন্ধুৰ লগত, চিত্ৰৰ লগত আহিছোঁ আৰু গোগামুখ টাউনৰ হনুমান মন্দিৰলৈ আহিছোঁ। এতিয়া আৰু বেছি টাইম নাই, আৰু খুব বেছি 2-3 মিনিটৰ পিছতে আমি পাই যাম হনুমান মন্দিৰ। হেল্ল' ফ্ৰেণ্ড, পাই গ'লোঁ সেই গোগামুখত থকা হনুমান মন্দিৰটো। আহক মন্দিৰটোৰ ভিতৰলৈ সোমাই যাওঁ, আৰু ইয়াত কি কি আছে চাওঁ, উপভোগ কৰোঁ।
মই ক'লৈ আহিছিলোঁ আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ। বৰ্তমান আহি মই সেই জেগাত উপস্থিত আছোঁ। এই মাস্কখন বিৰাট গৰম উঠে, ভাল নালাগে, গতিকে মাস্কখন খুলি লৈছোঁ। মাস্কখন পকেটতে খুলিব নালাগে, আমাৰ যি দায়িত্ব তাৰ পালন কৰিব লাগে। কিন্তু মই বৰ্তমান আছোঁ সেই আপোনাৰ হনুমান মন্দিৰত। বাকী হনুমান মন্দিৰৰ চাৰিওকাষটো দেখিছোঁ। এইটোৱে হৈছে মই গোগামুখত অৱস্থিত হনুমান মন্দিৰ। আশা কৰিছোঁ আপোনালোকো আহিব, আপোনালোকো আহিব এই জেগাটোতে। আৰু মই বন্ধুসকল আহি আছোঁ আৰু ঘৰলৈ। যিহেতু সন্ধিয়া হৈ আহিছে, লগতে সাপ্তাহিক লকডাউন, নিশাৰ যিহেতু সান্ধ্য আইন আছে, গতিকে দিনে পোহৰে ঘৰলৈ যোৱাটোৱে ঠিক বুলি ভাবি আমি আহি আছোঁ গৃহৰ অভিমুখে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা যে ছাবস্ক্ৰাইব বুটামটো টিপি দিব, লগতে ঘণ্টাটো টিপি অল নটিফিকেশ্যন কৰি দিবলৈ নাপাহৰিব।